হেল্ল' এভৰিৱান, নমস্কাৰ জনাই সকলোকে মই মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভিডিঅ'টো দুদিনমান দেৰি হ'ল আপলোড কৰোঁতে। সিদিনা গৈছিলোঁ মই এটুকুৰ বিৰাট ধুনীয়া জেগাত, য'ত শিৱ বাবাৰ হোম যজ্ঞ চলি আছিলে আৰু এই যজ্ঞ সম্পূৰ্ণ 4 দিন ধৰি চলি আছিলে। আহকচোন আপোনালোকক দেখাওঁ অলপ। আৰু এইটো হৈছিলে আপোনাৰ শ্ৰী শ্ৰী নৱগ্ৰহ শ্মশান নিৰামহীয়া শিৱ মন্দিৰ নৱগ্ৰহ পথ শিলপুখুৰীত। আৰু এই হোম যজ্ঞটো আছিলে এইবাৰ 29তম বাৰ্ষিক ৰুদ্ৰযজ্ঞ। সেয়ে ময়ো গৈছিলোঁ তাতে শিৱ বাবাৰ ওচৰত সেৱা ল'বলৈ। আহকচোন আপোনালোকক দেখাওঁ তাৰে কিছু অংশ, আৰু লগতে ময়ো স্মৃতি হিচাপে সাঁচি ৰাখোঁ এই ধুনীয়া মুহূৰ্তখিনি। আৰু ৰাতিপুৱাৰ ভাগত বহুত বেছি মানুহ হৈছিলে। মই অলপ পিছবেলা টাইমত গৈছিলোঁ, সেইকাৰণে মানুহ অলপ কম পাইছোঁ। নহ'লেতো বহুত দীঘলীয়া লাইন আছিলে সেৱা ল'বৰ কাৰণে। আৰু এইফালে কিবা কিবি প্ৰগ্ৰেমো চলি আছিলে। আৰু আপোনালোকৰ সুবিধাৰ্থে জনাওঁ যে এই যজ্ঞটো প্ৰত্যেক বছৰে হয়। 4 দিন কাৰ্যসূচী আৰু শিৱ পূজাৰ টাইমত হয়। নেক্সট টাইম আপোনালোকে যদি এটেণ্ড কৰা নাই কৰিব পাৰে। আৰু এনেও চাবচোন আপুনি, যেতিয়াই কিবা মন্দিৰ বা হোম যজ্ঞৰ সেৱা ল'ব যাওঁ, কিবা এটা পজিটিভ ভাইব পোৱা যায় আৰু মনটো ইমান বেছি ভাল লাগে। আৰু তাতে মইতো ভালেই পাওঁ বাৰু, মন্দিৰ হওক কিবা হওক পূজা পাতল এইবিলাকত গৈ মই বহুত বেছি ভাল পাওঁ। আৰু পাৰিলে যিমানখিনি মই এটেণ্ড কৰিবই চেষ্টা কৰোঁ। তাৰপিছত এয়া মই সেৱা ল'লোঁ, পূজাৰীয়ে ধুনীয়াকৈ ফোট দিলে। এক বুজাব নোৱাৰা শান্তি এনেকুৱা অনুভৱ হৈছে দেই, সঁচাকৈ কৈছোঁ। বহুত বেছি ভাল লাগিছে মোৰ তাত গৈ। সেইকাৰণে দেৰিকৈ হ'লেও মই এই মুহূৰ্তখিনি ফেচবুকৰ জৰিয়তে সাঁচি ৰাখিব চেষ্টা কৰিছোঁ। কাৰণ সদায় এনেকুৱা সুবিধাবিলাক পোৱা নাযায় বাৰু। তাৰপিছত আহি গ'লোঁ মই এই পুৰণা মেইন মন্দিৰটোৰ ওচৰত, যিটো নৱগ্ৰহৰ এইটো শ্মশান নিৰামহীয়া শিৱ মন্দিৰ, তাৰ ভিতৰত আহিছোঁ এতিয়া সেৱা ল'ব। যজ্ঞটো বাহিৰত হৈ আছিলে আৰু মেইন মন্দিৰ এইটো হয়। ইয়াতেও ধুনীয়াকৈ সেৱা কৰিলোঁ। আৰু তাৰপিছত বাহিৰত আহি চাওকচোন, এটা বিৰাট ধুনীয়া শিৱৰ মূৰ্তি ধুনীয়াকৈ বনাইছে আৰু তাতে সকলোৱে বেলপাত দিছে, সেৱা কৰিছে। আৰু ময়ো সেৱা ল'লোঁ। ভোলানাথ বাবা সদায় তোমাৰ চৰণত ৰাখিবা দেই। আৰু এইটো শিৱলিংগও ধুনীয়াকৈ কৰিছে, সকলোৱে ইয়াতে সেৱা লৈছে। আচলতে গোটেই পৰিৱেশটোৱে বিৰাট ধুনীয়াকৈ সজাই লৈছে আৰু সকলো মানুহ গৈ তাতে আপ্লুত হৈছে। শেষত সকলোৰে মংগল কামনা কৰি মই সেই পূজাস্থলীৰ পৰা ওলাই আহিলোঁ। আৰু বাহিৰত সৰু সৰু দোকানবিলাক ধুনীয়াকৈ দিয়া আছে। ইয়াতে আপুনি সকলো ধৰণৰ পূজাৰ সামগ্ৰী পোৱা যাব।
যিহেতু সেইখিনি শিৱ পূজাৰ টাইমত আছিলে, গতিকে ইয়াতে ভাঙৰ লাড্ডু পোৱা গৈছিলে। সকলোখিনিয়ে যিখিনি শিৱ বাবাৰ প্ৰিয় হয় সকলো ধৰণৰ বস্তুৱেই পোৱা গৈছিলে। এইফালে গধূলিও হৈ আহিলে আৰু শেষত সকলোৰে পৰা বিদায় লৈ মই আজিৰ এই ভিডিঅ'টো সামৰিলোঁ। শুভৰাত্ৰি। আজিলৈ আহিছোঁ। বাই বাই।